স্বাগতম জনাইছোঁ ৰশ্মিজ গুড লাইফৰ আন এটি ব্যস্ততাপূৰ্ণ দিনৰ ব্লগলৈ। গুড মৰ্ণিং। দুটা ছোৱালী দুটা শুই আছে। মই গা ধুই আহিলোঁ। চাকি জ্বলালে। এতিয়া মই ব্ৰেকফাষ্ট বনাওঁ। দৌৰাদৌৰিকৈ পিঠাটো বনাইছোঁ মই। ইয়াত অকল পিঁয়াজ, চাউলৰ গুড়ি আৰু ময়দা অলপ দিছোঁ, নিমখ আৰু বেকিঙো দিছোঁ। খোলা চাপৰি পিঠা টাইপে বনাইছোঁ। আমাৰ ফালে এইটো ভুৰভুৰি পিঠা বুলিও কয়, খালি এইটো নিমখীয়া। চাহ উতলাই আছোঁ। চাহ দিওঁ মানে আধা খাই যাবলৈ হ'লেই মিষ্টাৰৰ। ৰাতিপুৱা ব্ৰেকফাষ্ট হৈ গ'ল। এতিয়া অলপ বহিছোঁ। ল'ৰা এতিয়া উঠিছে। এতিয়া হৈছে 9:30। 9:30ত উঠিছে। পূৰা লকডাউন মনাই আছে। ছোৱালীজনী গা পা ধুৱাই দুপৰীয়া বিচনাতে খেলি আছে। বেবী দুপৰীয়া ভাতৰ সাজৰ ভিডিঅ' বনোৱা নহ'ল। মোৰ এগৰাকী কুক আহে দিনত। ৰাতিৰ সাজলৈ বৰ বেছি নাই। এয়া মই সৰিয়হ, আদা, নহৰু আৰু অকণমান আখুগুটি তিয়াই মিক্সিত পিচি লৈছোঁ। কেইপিচমান বামী মাছ আছিল, তাৰে অলপ চৰচৰি বনাই দিম। কেৰাহী উঠাই দিছোঁ। কেঁচা তেলতে উঠাম মই চৰচৰিটো, যাতে সৰিয়হৰ কেঁচা গোন্ধটো থাকি যায়। এতিয়া উঠাই দিলোঁ সৰিয়হখিনি। পিচটো এতিয়া ভাজি ল'ম তেলতে। গৰম হৈয়ে আহিল কেৰাহী তথাপি। পিছোতে মই অকণমান নিমখো দি দিছিলোঁ। তাৰপাছত ইয়াতে হালধি আৰু ৰঙা জলকীয়া গুড়ি দি দিছোঁ, কাশ্মীৰী লাল মিৰ্চটো ৰঙৰ কাৰণে, ৰংটো ধুনীয়া হয়। এতিয়া পানী দি মাছ কেইপিচ দি দিলোঁ। উতল আহিলে থপথপীয়া হ'লে নমাই থৈ দিম। ল'ৰাৰ PTM আছে, তাৰ কাৰণে ৰেডি হৈ ল'লোঁ। এঘণ্টামান বহি থাকিব লাগিব এতিয়া। কিটচেনৰ দায়িত্ব শ্ৰীমানক দি মই বহি আছোঁ। অনলাইন PTM ষ্টাৰ্ট হ'বই আৰু। সৰিয়হৰ চৰচৰিখন বামী মাছৰ সৈতে এনেকুৱা এটা অৱস্থাতে নমাই দিছিলোঁ। PTM হৈ যোৱাৰ পাছত মোৰ আধৰুৱা কাম এটা আছিলে। পুৰণা গাৰু উলিয়াই আৰু ফটা কাপোৰৰ সৈতে মই আৰু এটা গাৰু বনাই আছিলোঁ। ৰেকৰণবিলাক দেখিছে, এইবিলাক ফঁহিয়াই ল'লোঁ, লৈ ভৰাই দিছোঁ। পুৰণা টি চাৰ্টটো মই এনেকৈ সৰু সৰুকৈ কাটি লৈ পিনি তাতে ভৰাই দিছোঁ। এটা গাৰু চিলাই হৈ গৈছে আৰু দুয়োটাই আহি ওচৰতে বহি ল'লেহি। তাইতো শুইয়ে দিলেহি। চিলাই কাম আধাতে এৰি এতিয়া ৰাতিৰ সাজৰ কাৰণে আকৌ আহিলোঁ পাকঘৰলৈ। আজি এটা নতুন ৰেচিপি, একেবাৰে চিম্পুল, মৰাপাটৰ আগৰ ভাজি। আপোনালোকে খাই পাইছেনে বাৰু? এনেকৈ ধুনীয়াকৈ ধুই লৈ পিনি আগবিলাক মই এনেকৈ গাঁঠি মাৰি দিছোঁ। আৰু ইয়াৰে খাৰ ভাজি এখন বনাম। এনেকৈ গাঁঠি মাৰি লৈছোঁ। কিছুমান পাত, চিঙা পাতবিলাক এনেকৈ এৰি দিম, নহ'লে বহুত টাইম লাগিব, ৰাতি দেৰি হৈ যাব মোৰ। অকল আগবিলাক বনাব খুজিলে এনেকৈ বনাব পাৰিব। কেৰাহীত তেল উঠাই লৈছোঁ, গৰম অলপ কমকৈ দিছোঁ একেবাৰে। তাতে আধা ফাল পিঁয়াজ কাটি দিলোঁ।
তিনি ফুটামান নহৰু থেতেলিয়াই লৈছোঁ আৰু 2টা কেঁচা জলকীয়া দি দিম এতিয়া। এতিয়া মৰাপাতখিনি ঢালি দিম। গাঁঠি থকাবোৰ অকণমান সাৱধানে দিছোঁ আৰু বাকী কোমলীয়া পাতবিলাকো দি দিলোঁ মই। গাঁঠিবলৈ অলপ দিগদাৰ হয় চুটি চুটিবোৰ। এতিয়া কম পৰিমাণে নিমখ দিব কাৰণ এইটো পমি যাব। আৰু অকণমান খাৰ দিছোঁ, চ'দা খাৰ দিছোঁ মই, খোৱা খাৰ। মোৰ কলা খাৰটো খতম হৈছে, কলা খাৰ দিলে 1 চামুচমান দিলেই হ'ব। এতিয়া অকণমান পানী দি গেছত বহাই থৈ দিম। ঢাকোন দিব নালাগে, খাৰ দিয়াৰ পিছত ঢাকোন নিদিয়ে। এনেকুৱা থপথপীয়া হোৱালৈকে সিজালোঁ। এইবোৰ সিজি গৈছে, বেছিকৈ লৰাই নাথাকোঁ। এয়া মৰাপাতৰ ভাজি হৈ গ'ল। এবাৰ খাই চাবচোন। আৰু এটা ডাঙৰ গাৰু বনাইছিলোঁ বহিব পৰা, ইহঁতৰ সৰুকালৰ কাপোৰ ভৰাই পিনি, তাকো দেখুৱালোঁ। ছোৱালীজনীৰ কাৰণে বহিবলৈ এনেকৈ বনাই দিছোঁ, তাই ইয়াতে বহি খেলি থাকে। 2টা বনাই দিছোঁ।